তোমাৰ নাম কি? মিস রেজি লিম্বু। ৰেজি লিম্বু। কোনটো ক্লাছত পঢ়ি আছে? ক্লাস 2। ক্লাছ 2। তো চিয়াং লাইভত যিটো ফটো কম্পিটিশ্যন দিয়া হৈছিলে তাত সৰু বয়সৰ যিটো ফাৰ্ষ্ট প্ৰাইজটো পাই পেলাই কেনেকুৱা অনুভৱ হৈছে? কেনেকুৱা লাগিছে এতিয়া যে তোমাক যে এখন ফেন এটা পালি, তাৰপিছত কি পালি আজি চাৰ্টিফিকেট পালি, মনটো কেনেকুৱা লাগিছে? ভাল ভাল লাগিছে। কোনটো ক্লাছত পঢ়ি আছে বুলি ক'লে? ক্লাস 2। ক্লাছ 2। কোনটো স্কুলত? ফ্রেন্সিলেন হাই স্কুল। পেন্সিলেন হাই স্কুল। মাৰ নাম? মিনা লিম্বু। মিনা লিম্বু। বাবাৰ নাম? মঞ্জিত লিম্বু। আজি কোনে কোনে আহিছে ইয়াত? তোমাৰ লগত কোনে কোনে আহিছে? মা আহিছে, বাবা আহিছে, মা আইতা মা আহিছে, কোনে কোনে আহিছে? মা আইতা বাই বাই দুজনী বাই দুজনী বাই। ঠিক আছে। লকডাউনৰ সময়ত যে চিয়াং লাইভতে এটা ফটো কম্পিটিশ্যন যিটো কাৰ্যসূচী লোৱা হৈছিলে তাত আপোনাৰ ছোৱালীয়ে সৰু বয়সৰ যিহেতু ফটো কম্পিটিশ্যন, এই কম্পিটিশ্যন ফাৰ্ষ্ট পুৰস্কাৰটো পাবলৈ সক্ষম হ'ল। এইখিনি সময়ত আপুনি কেনেকুৱা অনুভৱ কৰিছে? বহুত ভাল লাগিছে আৰু মই কিবা ভাবা নাছিলোঁ মানে ইমান কিবা আগবাঢ়ি যাব বুলি, কাৰণ কিন্তু ফ্ৰেণ্ডছে ইমান হেল্প কৰিলে, ৰাইজে সকল হেল্প কৰিলে, ভাল তেখেতক ভাল লাগিছে চাগে, সেইকাৰণে ইহঁতেও হেল্প কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিছে, ভালে লাগিছে আৰু এইখিনি সময়ত আপোনালোকক আপোনাৰ ছোৱালীক যে চিয়াং লাইভে হয় এটা প্লেটফৰ্ম দিয়াৰ বাবে হয় আপুনি চিয়াং লাইভক কি জনাব? হয়, মই চিয়াং লাইফত প্ৰথমত ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ ইমান ডাঙৰ প্লেটফৰ্ম আমাৰ অঞ্চল কিবা ভিতৰত আমি পোৱা নাছিলোঁ, যে ইমান ডাঙৰ প্লেটফৰ্ম আমাক দিয়া হ'ল মানে কম্পিটিশ্যন কৰিবলৈ। এইটো মানে নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছ লৈ আমি বহুত মানে ভাল পাইছোঁ, কাৰণ আমি যে নিজৰ ড্ৰেছৰো প্ৰচাৰ কিবা কৰিব পাৰিলোঁ, আৰু সেইকাৰণে ধন্যবাদ দিব বিচাৰিছোঁ চিয়াং লাইফত। আৰু আপোনাৰ ছোৱালীক হয়, আহি থকা সময়ত কি আশা আছে আপুনি? মই ভাবোঁ যে তাৰ ভৱিষ্যত উজ্জ্বল হৈ যাওক ন, আৰু আমি যি মানে সপোন তাৰ কিবা কাৰণে ভাবিছোঁ সি আমাৰ কিবা ছাকচেছ কৰি দিব লাগিব। আৰু আপোনাৰ ঘৰ? মোৰ লক্ষিণীপালি বস্তি। হয়, জনাই চিয়াং লাইভ নিউজৰ যিহেতু ফটো কম্পিটিশ্যন দিয়া হৈছিলে তাত ঠাট পোৱাই পেলাই আজি কেনেকুৱা অনুভৱ কৰিছে? আজি চিয়াং লাইভৰ ফটো প্ৰতিযোগিতাত মই তৃতীয় পুৰস্কাৰ পোৱাৰ কাৰণে মই সুখী হৈছোঁ, বহুতে আনন্দ পাইছোঁ, কিন্তু আৰু আগতে এনেকুৱা কৰা নাছিলোঁ, এবাৰ প্ৰথম পাইছোঁ আৰু থাৰ্ড পাইছোঁ, ভাল লাগিছে আৰু আজি চিয়াং লাইভক কি জনাব? আজি চিয়াং লাইভক মই ধন্যবাদ জনাম, বিশেষকৈ এনেকৈয়ে যেন আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলক আগুৱাই যাবলৈ এনেকৈ আগ্ৰহ প্ৰকাশ কৰিব দিয়ে, এনেকৈয়ে যেন সদায় বুলি নহয় আৰু লকডাউনৰ সমস্যা যেনে ক'ভিড-19ৰ কাৰণে একো ল'ৰা ছোৱালীবিলাকে কৰিব পৰা নাই, ছ'চিয়েল মিডিয়াৰ জৰিয়তে এনেকুৱা যে আমাক প্ৰতিযোগিতামূলক কিবা কৰিছে, ফটোশ্বট প্ৰতিযোগিতা, এনেকুৱাই যেন আৰু চিয়াং লাইভে বা যি হ'লেও যিকোনো চেনেলে আৰু আগুৱাই যাবলৈ আমাক প্ৰকাশ কৰে, যেন উৎসাহিত কৰিব বুলি আশা ৰাখোঁ।